নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নিৰিবিৰি এগ্ৰো ফাৰ্মৰ আৰু এটা ভিডিঅ'লৈ। তো গাইজ, আজি মই ক'ম আপোনালোকক কোনো ধৰণৰ ভেটেৰিনেৰী মেডিচিন ইউজ নকৰি প্ৰাকৃতিক উপাদানেৰে কেনেকৈ মুৰ্গী বা হাঁহৰ পোৱালিক ডাঙৰ দীঘল কৰিব। এটা মুৰ্গী বা হাঁহ এটা ডাঙৰ হওঁতে বহুতো ধৰণৰ মেডিচিন ইউজ কৰিব লাগে, যেনে ভিটামিন চি, ভিটামিন এ, ভিটামিন বি, বি কমপ্লেক্স, মিনাৰেলছ, কেলছিয়াম, লিভাৰ টনিক, এনেকুৱা বহুতো ধৰণৰ মেডিচিন দিব লাগে। তো মই আজি আপোনালোকক ক'ম এনেকুৱা কিছুমান শাক পাচলি বা ঘৰুৱা সামগ্ৰী যিটো মেডিচিনৰ ঘাটতি পূৰ কৰিব। যেনেকৈ ধৰক ভিটামিন চিৰ কাৰণে দিব লাগে আপুনি পানীৰ পাত্ৰত পানীৰ লগত মিহলাই অলপ নেমুৰ ৰস দিব পাৰে। চেলিনিয়ামৰ কাৰণে পানীৰ লগত গুড় বা চেনি মিহলাই দিব পাৰে। তাৰপিছত এণ্টিবায়'টিক হিচাপে দিব পাৰে নহৰু, আদা, পিঁয়াজ এইবোৰৰ ৰস। মুৰ্গীৰ এটা প্ৰচলিত বেমাৰ যিটো হ'ল আমাচা বুলি কয়, কক্সৰ বুলি, পায়খানাৰ লগত ৰঙা তেজ ওলোৱাটো, সেইটো বন্ধ কৰিবলৈ আপোনালোকে ক'লা জিৰা ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত লিভাৰৰ কাৰণে আপোনালোকে দিব পাৰে হালধীয়াৰ গুড়ি পানীৰ লগত মিহলাই, তাৰপিছত আমলখিৰ ৰস, এইবোৰ দিব পাৰে। বন্ধুসকল, এনেকুৱা বহুতো উপাদান আছে, প্ৰাকৃতিক উপাদান, যিটো ব্যৱহাৰ কৰি আপোনালোকে একদম 3 মাহৰ ওপৰত ইউজ কৰিব পাৰিব আৰু মুৰ্গী সকলো সুস্থ থাকিব। তো উপাদানকেইটা হ'ল নেমুৰ ৰস, আদা, পিঁয়াজ, নৰসিংহৰ ৰস, তাৰপিছত অমিতা গছৰ পাত, সজনা গছৰ পাত, ক'লা জিৰা, দালি, সৰিয়হৰ তেল বা সৰিয়হ, এনেকুৱা বহুতো বস্তু যিটো প্ৰাকৃতিক উপাদান। এনেকুৱা কিছুমান বস্তু আছে, বন্ধাকবি, আলু, গাজৰ, এনেকুৱা চব ভেজিটেবল মিক্স কৰি গ্ৰাইণ্ডাৰ কৰি আপোনালোকে এটা পাত্ৰত যেতিয়া ৰাতিপুৱা হ'ব তেতিয়া একেলগে দিব পাৰে। ঠিক মই ভিডিঅ'ৰ ফাৰ্ষ্টত যেনেকৈ দেখাইছিলোঁ এনেকৈ দিব পাৰে। তো গাইজ, আজি ভিডিঅ' এইখিনিলৈ, লগ পাম আৰু এটা ভিডিঅ'লৈ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।